দাদা নমস্কাৰ আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম, নমস্কার। আপোনাক এটা আমি প্ৰশ্ন সুধিম, যদি প্ৰশ্নৰ উত্তৰটো দিব পাৰে আপুনি আমাৰ তৰফৰ পৰা এটা মিষ্টি বক্স পাব। প্ৰশ্নটো হ'ল জুবিনদাৰ জন্ম ক'ত হৈছিল? জুবিনদাৰ জন্ম হৈছিল মেঘালয়। মেঘালয় ক'ত হৈছিল? জেগাডোখৰৰ নাম লাগিব, ঠাইডোখৰৰ নাম ক'ব পাৰিলেহে পাব। মেঘালয়তো আমি সকলোৱে জানো। মাৰ্ঘেৰিটা নেকি? মাৰ্ঘেৰিটা? মেঘালয় বুলি মেঘালয়তো আমি সকলোৱে জানো, কিন্তু ক'ত হৈছিল জেগাডোখৰৰ নাম? নামডোখৰ পাহৰিলি দে। থেংক ইউ। আপুনি নাজানে? ঠিক আছে, আপুনি অলপ গুগলৰ পৰা চাই পেলাই শিকি ল'ব। প্ৰথমতে আসসালামু আলাইকুম, নমস্কাৰ। ওয়ালাইকুম সালাম। আমাৰ প্ৰশ্ন হ'ল জুবিনদাৰ জন্ম ক'ত হৈছিল? যদি আপুনি ক'ব পাৰে আমাৰ তৰফৰ পৰা এটা মিষ্টি বক্স পাব। জুবিনৰ জন্ম ডিব্ৰুগড় হৈছিলে। ডিব্ৰুগড়? হয়। নাই, ৰং নম্বৰ দাদা। যদি আপুনি পাৰিলেহেঁতেন আমি আমাৰ তৰফৰ পৰা এটা মিষ্টি বক্স আপোনাক গিফ্ট কৰিলোহেঁতেন। আপুনি গুগলত চাই শিকি ল'ব। নমস্কাৰ আসসালামু আলাইকুম। নমস্কাৰ, আসসালামু আলাইকুম। ঠিক আছে বাকী আমাৰ প্ৰশ্ন আছিলে আমাৰ চেনেলৰ তৰফৰ পৰা, যদি প্ৰশ্নৰ উত্তৰটো দিব পাৰে আপুনি আমাৰ তৰফৰ পৰা মিষ্টি বক্স এটা পাব। আমাৰ প্ৰশ্ন হ'ল আজিৰ প্ৰশ্ন, জুবিনদাৰ জন্ম ক'ত হৈছিলে? কিন্তু নাজানো জুবিনদাৰ জন্ম ক'ত। নাজানে? তেতিয়া আপুনি গুগলৰ পৰা চাই পেলাই শিকি ল'ব দেই। এবাৰ কেমেৰা পিনে চাই পেলাই কৈ দিয়ক জয় জুবিন দা। জয় জুবিন দা। দাদা নমস্কাৰ আসসালামু আলাইকুম। ওয়ালাইকুম সালাম, নমস্কাৰ। আমাৰ চেনেলৰ তৰফৰ পৰা আমি এটা প্ৰশ্ন সুধিম, যদি উত্তৰটো দিব পাৰে আপোনাক এটা মিষ্টি বক্স দিয়া হ'ব। আমাৰ প্ৰশ্নটো হ'ল জুবিনদাৰ জন্ম ক'ত হৈছিলে? জুবিনদাৰ জন্ম ক'ত হৈছিলে? জুবিনদাৰ জন্ম হৈছে যোৰহাটত। যোৰহাটত? নাই দাদা, আপোনাৰ প্ৰশ্নৰ উত্তৰটো হোৱা নাই। আপুনি গুগলত চাই পেলাই এবাৰ শিকি ল'ব। ক'ত হৈছে? হৈছে, এইটো উত্তৰটো যদি কৈ দিওঁতো ভিডিঅ' শেষেই হৈ যাব ন। যোৰহাটত হৈছিলে। ভিডিঅ' শেষত আহিব, আপোনাক মই কৈ দিম। ঠিক আছে, আপুনি গুগলত চাই ল'ব। গুগলত চালে নহ'বতো। গুগলত চালে হৈ যাব। আৰু শুনক, এতিয়া কেমেৰা পিনে চাই পেলাই এবাৰ কৈ দিয়ক জয় জুবিন দা। জয় জুবিন দা। অলপ জোৰে কওক। জয় জুবিন দা। জয় জুবিন দা। দাদা আসসালামু আলাইকুম, নমস্কাৰ। ওয়ালাইকুম আসসালাম। জুবিনদাৰ জন্ম ক'ত হৈছিলে? জুবিনদা, প্ৰথমতে মই জুবিনদাৰ নাম লোৱাৰ আগত মই জয় জুবিনদা ক'ব বিচাৰোঁ। হয়, জয় জুবিন দা। জুবিনদা আমাৰ অসমৰ গৌৰৱ। জুবিনদাৰ জন্ম স্বাভাৱিকভাৱে যোৰহাটত হৈছে, কিন্তু একচুৱেলি যোৰহাটত জুবিনদাৰ জন্ম হোৱা নাই। জুবিনদাৰ জন্ম হৈছিলে মেঘালয় তুৰাত। থেংক ইউ। আমাৰ বায়ে ক'ব পাৰিছে, ভাল লাগিছে। এনচাৰটো দিয়াৰ কাৰণে আপোনাক এটা মিষ্টি বক্স আমি গিফ্ট কৰিলোঁ। Thank you. এবাৰ কৈ দিয়ক জয় জুবিন দা। জয় জুবিনদা। জয় জুবিন দা।